জানিব পাৰিছেই প্ৰায় সমষ্টিৰ মাননীয় বিধায়ক মহোদয়, সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয়, গোলাঘাট জিলাৰ জিলা আয়ুক্ত মহোদয়, গোলাঘাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত মহোদয়া, আমি সকলোকে স্বাগতম জনাইছো, আদৰণি জনাইছো আজি এই অনুষ্ঠানলৈ। আমি এই অনুষ্ঠানৰ আজি প্ৰথমতেই জনাইছো তেওঁলোক গোটেই 12 লাখ পপুলেশ্যন আছে আমাৰ ডিষ্ট্ৰিক্টত। এই 12 লাখ পপুলেশ্যনক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰি আছে। তেওঁলোক দিল্লী লাইক 27th গুৱাহাটীৰ পৰা যাব। চ' আমি তেওঁলোকক অলৰেডি ব্ৰিফ কৰিছিলো কি কৰিব। মোৰ নম্বৰ আপোনালোকৰ ওচৰত থাকিব, কিন্তু আপোনালোক বিধায়ক মহোদয় জনাইছো ৰক্তিম বৰা খনিকুলাম গামোচা আৰু পৌৰসভাৰ কলৰ দুটা তেওঁ চন্দ্ৰী ল'ব লাগিব। গোলাম গামোচা আৰু লগতে কলৰ দুটা উত্তৰ উন্নয়নখণ্ডৰ দুটা কলৰ। গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ লক্ষ্য গোলাঘাট জিলা পৰিষদৰ চিঅ মহোদয় এখনি গোলাম গামোচা আৰু কলৰ দুটা পেঞ্চন যাইছে। মিট্টি জমিন চইল এই মাটিৰ কাৰণে আমি জীয়াই আছো। মাটিয়ে আমাক জীয়াই ৰাখিছে, মাটিয়ে আমাক খুৱাইছে। কিন্তু মাটিৰ প্ৰতি যেনেকুৱা ধৰণৰ আমাৰ সন্মান মৰম লগাও, সেইটোৱে প্ৰথম আমাৰ ৰাইজে উপলব্ধি কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি অভিনৱ আঁচনি গ্ৰহণ কৰিছিল, তাৰ অংশস্বৰূপে আমি গোলাঘাট জিলাৰ বিভিন্ন গাঁৱৰ পৰা প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো পৰিয়ালৰ পৰা সংগৃহীত মাটি আমি আজি গুৱাহাটীলৈ প্ৰেৰণ কৰিম। গোলাঘাট জিলাখনত 17টা কলহ আজি দিল্লীলৈ যাব। আপোনাৰ আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰিলে হয়, আমাৰ যি অমৃত কলহ যাত্ৰা আজি 4ৰ্থটো পৰ্যায়। প্ৰথমতে আমি ঘৰে ঘৰে মাটি নি পেলাই আমি ঘৰৰ পৰা গোটাইছিলোঁ। তাৰপিছত আমি পঞ্চায়তলৈ লৈ গৈছিলোঁ মাটিখিনি, পঞ্চায়তৰ পৰা ব্লকলৈ লৈ গৈছিলোঁ আৰু 8টা ব্লক আৰু আমাৰ টাউন, সেই আটাইকেইটাৰ পৰা আজি 18টা কলহ হ'ল মুঠতে, এজেগাৰ পৰা দুটাকে। আজি এইখিনি লৈ পেলাই আমাৰ যি ভলণ্টিয়াৰ 9জন আমাৰ কলহ যাত্ৰী, তেখেতসকলে লৈ পেলাই গুৱাহাটী অভিমুখে ৰাওনা হৈছে হ'ব আৰু 27 তাৰিখে তেখেতসকল দিল্লীলৈ ৰাওনা হ'ব। তেখেতসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গোটেই সমূহ গোলাঘাটবাসী ৰাইজক অভিনন্দন জনাইছোঁ যে তেওঁলোকে ইয়াত ইমান আন্তৰিকতাৰে এই গোটেই যিটো আমাৰ অমৃত কলহ যাত্ৰা তাত সকলোৱে যোগদান কৰিছে। আপুনি ভাষণ প্ৰসংগত এটা কথা কৈছে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক শিকাইছে যে মাটিক আমি যিটো আমাৰ মৰম শ্ৰদ্ধা যিটো থাকিব লাগে, সেইটো আমাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিবাকিবি শিকালে। বহুতৰ সেই মৰমটো, সেই চেনেহটো, সেই শ্ৰদ্ধাটো মাটিৰ প্ৰতি নাছিলে, কিন্তু সেই শ্ৰদ্ধা, সেই মৰম, সেই আৱেগিকভাৱে যে আমি মাটিৰ লগতো জড়িত, এইবাৰ তেওঁলোকে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিজন মানুহৰ অন্তৰত সোমোৱাইছে। ঠিক আছে। অমৃত কলহ যাত্ৰাত যি ঘৰে ঘৰে মাটি সংগ্ৰহ কৰা হৈছে, এই মাটি সমগ্ৰ জিলাখনৰ মাটি কলহবিলাক একত্ৰিত কৰি ইয়াৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। কালিলৈ গুৱাহাটীত এটা কেন্দ্ৰীয় অনুষ্ঠান হ'ব আৰু তাৰ পাছত এটা কলহ দিল্লীলৈ আৰু এটা কলহ গহপুৰৰ প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে প্ৰেৰণ কৰা হয়। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে দেশৰ শ্বহীদসকলৰ, বীৰসকলৰ স্মৃতিত আৰু দেশ মাতৃৰ শ্ৰদ্ধা জনাবলৈ যি অমৃত উদ্যান স্থাপন কৰা হৈছে, আমাৰ প্ৰত্যেকটো পৰিয়ালৰ মাটি ইয়াৰ পৰা গৈছে। এই পবিত্ৰ কৰ্তব্যত অংশগ্ৰহণ কৰিবলৈ পাই আমি সকলো